নমস্কাৰ খুলুমবাই বন্ধুসকল বহুত দিনৰ মূৰত ভিডিঅ' এটা আজি আনিছোঁ মানে আজিয়ে এয়া দেখিছে দেখি পেলাই অলপ গম পাইছে চাগে মানে আমাৰ ঢিঙৰ নাৰ্চাৰীত আহিছোঁ আৰু নমস্কাৰ ঢিঙৰ নাৰ্চাৰীত আহিছোঁ সেইকাৰণে ভাবিছোঁ আজি ধুনীয়া এটা ভিডিঅ' হ'ব ব্লগ হ'ব দেখাই দিওঁ আপোনালোকক নাৰ্চাৰীত কি ফুল আছে বহুত ধুনীয়া ধুনীয়া ফুল দেখা পাইছে এদিন আহিছিলোঁ আগতে ইমান ভাল ভাল ফুল নাছিলে আজি দেখিছোঁ বহুত ধুনীয়া মানে একদম সজাই পৰা একদম বহুত ধুনীয়া ফুলবিলাক বহুত ভাল লাগিছে চাই পেলাই আকৌ টাববিলাক একদম ভেৰাইটিজ টাব আছে বহুত দামী দামী টাব আৰু ধুনীয়া ধুনীয়া কালাৰিং টাব আছে একদম বহুত দিনৰ মূৰত ইয়াত আহিহে মনত পৰিলে ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিব পাৰোঁচোন বুলি সেইকাৰণে ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ আপোনালোকক দেখাই থাকিম দেই চাই গৈ থাকিব এতিয়া এইটো বাঁহৰে মানে চাংঘৰৰ নিচিনা আৰু এয়া খুটি আছে মই আপোনালোকক তলৰ পৰা অলপ দেখাই দিম একদম ভাইটি কি হয় ইয়াতে তোমালোকে থাকা ন এয়া ধুনীয়া লাগিছে একদম এইবিলাক প্লেণ্ট ফুলটো পিছত ল'ম প্ৰথমতে মানে দেখাই লওঁ সব ধৰণৰ গোলাপ ফুল আছে ৰঙা গুলপীয়া বগা কেঁচা আৰু বহুত ধুনীয়া ধুনীয়া গোলাপ ফুল ডাঙৰো আছে সৰু আছে হা সেইটোৱে বাহিৰৰ ন অষ্ট্ৰেলিয়ান ভাল লাগিছে নে ধুনীয়া ধুনীয়া একদম হালধীয়া কিটা একদম এইটোৱেতো মই সেইকাৰণে ভিডিঅ' অলপ বনাই লৈছোঁ ভাল লাগিছে ধুনীয়া লাগিছে এইকেইজনী ক'ত গ'ল চাওঁগৈ দোকানী দাদা ইফালে এইবিলাক কেনেকুৱা 500 দামী ফুলি এইটো যে এইটো হেৰিয়া হ'বনে নহ'ব এইটো চোৱা এইটো মৰিয়ে গৈছে দেখোন ৰ'দ বেছি পাইছে নেকি কেনেকৈ ভুল হয় এইটো মানে আপোনাৰ ডিএপি বেছিকে দি দিছিলে এইটো যে এইটো টাপটো যে ইয়াৰ পৰা অতৰাই আমি বেলেগ নিজে ৰুই ল'ব পাৰিব ন এটা গ্ৰোথটো ভাল হ'ব ইয়াতো আৰু ইমান কম এইটো আপোনাৰ ডিএপি বেছিকে দি দিছিলে আহি গ'ল আকৌ কি দিছে ইয়াত এইটো ফুলে নে মাটি ফুল নুফুলে কোকোবিট আছে ভাৰ্মি কম্পোষ্ট আছে এইকেইটা এইটো কি বুলি কয় এইটো ব্লেক জিজি ব্লেক জিজি জিজি বেমাৰৰ কাৰণে ভাল ঘৰত ৰাখিব লাগে বেমাৰৰ কাৰণে ভাল হয় তেতিয়াহে লৈ যায় এইটো হ'ল আপোনাৰ এটা কাম হাৰ্টৰ কাৰণে ভাল তাৰমানে উশাহ অক্সিজেন একদম এইজন ট্ৰেইন কৰি পেলাই আপোনাৰ এই অক্সিজেনটো ডাইৰেক্ট কেয়াৰ লৈ ভাইটি এইটো কি বুলি কয় এইটো হা পঞ্চতীয়া এইটো পাত নে ফুল পাতে আৰু ৰঙা হৈছে আৰু ন পিছত এনেকুৱা হৈ যাবগৈ ন কিমান ডাঙৰ হয় এইটো কিমান ডাঙৰ হয় এইটো আপোনাৰ মাটিত লগাই দিলে ইমানটো ওখ হ'ব মাটিত লগাই দিলে জোপোহা হ'ব নে জোপোহা হ'ব এনে টাবত যদি ডাঙৰ টাবত যদি ভিতৰত পাতটো পুৰত হ'লে সেউজীয়া হ'ব আৰু ন ভাইটি এইটো কিমান দামটো ইয়াৰ দামটো কিমান এইটো নেবেছে অৰ্ডাৰ হৈ আছে অৰ্ডাৰ নহয়তো মাদাৰ প্লেন পুলি বনাব লাগিব যে পুলি বনাব দেখা নাই কিমান হেৰি হৈ আহিছে পুলি ওলাইছে একদম এইবিলাকে বেচিব লাগিছে এইটোৰ দাম কিমান তুমি কোৱা আপোনাৰ হেৰি কে আহিব এইটো এজোপা 150 টকাকে আহিব লাষ্ট এজোপা 150 কা আহিব 1300 কাচিটো এই যে 500 হি যাদে আৰু যেনেবা মই অলপ কমতে পাইছিলোঁ নানিলোঁ এতিয়াহে মাথাটো মাৰি কিবা হৈছে এই প্লেনবোৰ মই বহুত দিনৰ পৰা বিচাৰি এইটো নাৰ্চাৰীত আগত নাছিলে এতিয়া আনিলে এতিয়া কি কম দামটোহে মানে চালেও আমনি নলগা প্লেন এইবিলাক মানি প্লেন এইবিলাক কেনেকুৱা দিছে ভাইটি
এগুলা কেনেকৈ দিছে মানি প্লেন কি মানি প্লেন কয় এইটো খুৰা কি কি মানি প্লেন বুলি কয় এইটো মানি প্লেন এটো হাইব্ৰিড বুলি কয় মাছা শুনিলা মা কিমান দামটো ইয়া মাৰ্বল মানি এটো মাৰ্বল 150 টকা কি বলা এটো এটো পইচা আহে ধন আহে গম মজনে এই পইচা গছে যেতিয়া পইচা নহয় আসলি পইচা গছটো ঢেৰ আছে আমাৰ এ নকলিটোহে নাই কাম নকৰিলে এনে পইচা আহিব নে হা আৰু মজা লাগিব হেৰিটো চাবলে ফটো একেবাৰে ধুনীয়াকে ফটো উঠিব পাৰিব বলে ডান্স কৰিম বুলি কলা ডান্সও কৰিব পাৰিব ইয়ো সঁচা কথা মোৰতো মই গান লিখো গানৰ সুৰ দিওঁ মই এক কৰি আছো বিলাক সব সজাই পেলাই ডাইৰেক্ট এটা শুটিং কৰিব আহিলে নাচিব কোনে গম আছে কোনে বৰখাৰাণী এতিয়া বৰ্তমান নাচিব নোৱাৰে নহয় নাচিব নোৱাৰে তথাপি বৰখাৰাণী এইখিনি ফুলটো লৈছে আৰু ঠেলাত বিক্ৰী কৰিবলৈ প্লেন বিলাক নিনিয়ে নেকি নিয়ে এখন ঠেলাতে কিমান নিব তামোল পুৰি যথেষ্ট বিক্ৰী হয় চাগে ন বিক্ৰী হয় 150 টকা পুলি এটো তামোল পুলিটো ইমানটোতে লাগিব ধৰক গুৰিটো ইমানটো হৈছে ইমানটো গুৰি হ'বই নালাগে এই ইমানটো মান গুৰি হতে একদম তামোল লাগি যাব নাৰিকল আছে হাইব্ৰিড কঁঠাল আছে সেই কঁঠালজোপা দেখিছে সেই ঘৰজোপা কাষতে ইমানটো কঁঠাল তুমি কঁঠাল দেখিলে আচৰিত বৰ ধুনীয়া চহৰীয়া ন আপোনালোকৰ এইটো কি পুলি এইটো জলফাই না মানে ফুলৰ লগতে ফলৰো ৰাখিছে এইখিনি বগৰী এইখিনি এইটো হেৰি আপোনাৰ কৰদৈ হয় দে কৰদৈ পাতটো আৰু এয়া নাৰিকল আমাৰ নাৰিকলহে ৰাখিছিলে সেইদিনাখন ঘৰত 20 জোপা নাৰিকল যদি ঘৰত লগাব পৰা যায় ভৱিষ্যতে ল'ৰা ছোৱালী মই ভাল কথাটো কৈছো দেই 20 জোপা নাৰিকল লগাব পাৰিলে ঘৰত ল'ৰা ছোৱালী ব্যৱসায় চলি জলফাই গছ ন ভাল লাগিছে জলফাই পহা বছৰলে এবাৰে লাগিব লাগিছিলে এইবাৰ এজোপা কলি পেলাই হেৰি পেলাই সেইজোপা কৰি আৰু গাছে মাৰি দি খাং নালানি হলে তেতিয়া কিন্তু আপোনাৰ ফুল সৰু হ'ব এইটো নিচিনা নাপাব লেমন পান পুরা সেট আছে লেমন পান দুটা রাখিব লাগে
ঘৰ ভিতৰত লগাবলৈ কাৰণে আজিকালি বেছিকৈ। আৰু এবাৰ চাবলৈ আহিছোঁ প্লেনকেইটা বহুত ধুনীয়া লাগিছে, মোৰ এই প্লেনকেইটা বহুত পচন্দ হৈ আছিলে। আৰু এয়া মানি প্লেণ্ট, দুটা বিধৰ আছে মানি প্লেণ্ট ন। বাইদেউ এইটো কি প্লেণ্ট কয়? কেলেটিয়া। অঁ কেলেটিয়া। আৰু এয়া মানি প্লেণ্ট, এইটো আমাৰ ঘৰত থকা মানি প্লেণ্টটো। তাৰপাছত এফালে আছে স্নেক প্লেণ্ট, আৰু এইটো এটা প্লেণ্ট নাম নাজানো। আৰু এয়া এইবোৰো প্লেনেই ঘৰ ভিতৰত লগা। আৰু এয়া এইকেইটা গোটেইকেইটা ভিতৰত চাহত ৰখা প্লেণ্ট। আৰু মই ক'লেও নামানো, শেষত গ'লে মই কোৱাটো এখন মোৰ দাদাই গালি দিব দেই। মোক কয় এইখিনিৰ পৰা আহি ক'ত গৈ মই সেইখিনিতে আছোঁ খেলটো খাই। স্কুলত